আজি আমি শিকিম সৌৰজগতৰ গ্ৰহবোৰৰ নাম ইংৰাজী আৰু অসমীয়াত। বলক আৰম্ভ কৰোঁ। সূৰ্য, সূৰ্যক আমি ইংৰাজীত কওঁ ছান, SUN, ছান, ছান মানে সূৰ্য। বুধ, বুধক আমি ইংৰাজীত কওঁ মাৰ্কিউৰী, MERCURY, মাৰ্কিউৰী, মাৰ্কিউৰী মানে বুধ। শুক্ৰ, শুক্ৰক আমি ইংৰাজীত কওঁ ভেনাছ, VENUS, ভেনাছ, ভেনাছ মানে শুক্ৰ। পৃথিৱী, পৃথিৱীক আমি ইংৰাজীত কওঁ আৰ্থ, EARTH, আৰ্থ, আৰ্থ মানে পৃথিৱী। মংগল, মংগলক আমি ইংৰাজীত কওঁ মাৰ্চ, MARS, মাৰ্চ, মাৰ্চ মানে মংগল। বৃহস্পতি, বৃহস্পতিক আমি ইংৰাজীত কওঁ জুপিটাৰ, JUPITER, জুপিটাৰ, জুপিটাৰ মানে বৃহস্পতি। শনি, শনিক আমি ইংৰাজীত কওঁ চেটাৰ্ণ, SATURN, চেটাৰ্ণ, চেটাৰ্ণ মানে শনি। ইউৰেনাছ, ইউৰেনাছক আমি ইংৰাজীত কওঁ ইউৰেনাছ, URANUS, ইউৰেনাছ, ইউৰেনাছ মানে ইউৰেনাছ। নেপচুন, নেপচুনক আমি ইংৰাজীত কওঁ নেপচুন, NEPTUNE, নেপচুন, নেপচুন মানে নেপচুন। প্লুটো, প্লুটোক আমি ইংৰাজীত কওঁ প্লুটো, PLUTO, প্লুটো, প্লুটো মানে প্লুটো। চন্দ্ৰ, চন্দ্ৰক আমি ইংৰাজীত কওঁ মুন, MOON, মুন, মুন মানে চন্দ্ৰ।